Hello friends, welcome to my YouTube channel again. আজি আৰু এটা মই ৰেচিপি ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছো। আজি ৰেচিপিটো মাছৰ ওপৰতে হ'ব। boriola মাছৰ লগত কেনেদৰে সৰিয়হ বিলাহীৰ সৈতে boriola মাছৰ আঞ্জা কেনেদৰে বনাব পাৰি হেইটোৱে আপোনালোকৰ লগত শেয়াৰ কৰিম বুলি ভাবিছো। আৰু অকল মাছৰ ৰেচিপি দি থকা কাৰণে হয়তো সবে বৰ খাব পাৰে। লাহেকে মই বেলেগ ইয়াৰ নেক্সট ভিডিওটো মই বেলেগ ৰেচিপি দিবলৈ চেষ্টা কৰিম। সো ভিডিওটো স্টাৰ্ট কৰোৱা হওক। আৰু আপোনালোকে যদি ভাল পায় ভিডিওটি লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব। সো লেটস স্টাৰ্ট ইট। মই মাছখিনি এনেকে পেটটো গুছাই ললো। হেতু দেখাব নহল আৰু মোৰ অকলে দিগদাৰ হয় যে, তো ময়ে গুছালো বাৰু, জনাই নজনাই গুছালো। মই নিমখ হালধি দি ভালদৰে এনেকে মাছখিনি মিক্স কৰি ললো। আৰু সদায় মাছত অকমান নিমখটো বেছিকৈ দিব লাগে, তেতিয়া মানে মাছটো খাই ভাল লাগে। এতিয়া ফ্ৰাই কৰি লম অলপ, মানে বেছিকৈ ফ্ৰাই নকৰো আৰু অকমান ইমান টান হ'ব নিদো, কাৰণ যেহেতু মই জোল বনাম সৰিয়হৰ লগত। চাই থাকক ভিডিওটো। এতিয়া মাছটো ফ্ৰাই কৰি আছো। তেলটো পুৰা ফুল চিমত দি তেলটো প্ৰথমতে গৰম হ'বলৈ দি ললো। তাৰপিছত তেলটো অলপ গেছটো কমাই দিলো। কমাই পিনে এতিয়া মাছটো দি লগালগ এনেকৈ লুটিয়াই দিম, নহ'লে boriola মাছটো ভাঙি যায়। এতিয়া মোৰ এখন বাৰু নন ষ্টিকি হয় পেনখন, তথাপিতো কেতিয়াবা লাগি ধৰে। এনেকৈ অলপ অলপকৈ মই গোটেইকেইজনী মাছ ফ্ৰাই কৰি লওঁ। মই দুজনীমান মাছ অলপ মানে ভালকৈ ফ্ৰাই কৰি লৈছোঁ, অলপ ক্ৰিপচি টাইপ যাতে হয় খাবলৈ। আৰু এনেকৈ মই ফ্ৰাই কৰি লৈছোঁ, কাৰণ কেইজনীমান মাছ আমি ফ্ৰাইকৈ খাম, দুজনীমান জোলত দি খাম। তাকে দেখুৱাই দিছোঁ আৰু আপোনালোকক। ফাইনেলি সকলো ৰেডি কৰি ল'লোঁ। ইয়াত আছে বিলাহী, মই সৰু সৰুকৈ কাটি লৈছোঁ। তাৰপিছত ইয়াত আছে পিঁয়াজ, আৰু ইয়াত আছে আদা, নহৰু, জলকীয়া, ধনিয়া মই খুন্দি লৈছোঁ খুন্দনাত। তাৰপিছত ইয়াত আছে মিট মছলা, জিৰা, ধনিয়া আৰু ৰেড চিলি। তাৰপিছত এইখিনি মাছ মই ফ্ৰাইকৈ থ'লোঁ। এইখিনি জোলত নিদিওঁ, এইখিনি জোলত দিম। তাৰপিছত ইয়াত আছে বইল আলু। আলুটো বইল কৰি ল'লে ভাল লাগে খাই। আলুটো বইল কৰি ল'ব। আলুটো বইল কৰি মই ইয়াত চেপ দি পিনে কাটি লৈছোঁ। তো এতিয়া আপোনালোকক মই ষ্টাৰ্ট কৰিছোঁ ভিডিওটো কেনেকৈ মই বনাওঁ। এতিয়া কেৰাহীত মই তেল দি থৈছোঁ। তেল মই আৰু অকণমান দি দিম। মই পিঁয়াজ দি দিছোঁ তেলত। তেল পকি গ'ল, মই পিঁয়াজ দি দিলোঁ। ইয়াত পিঁয়াজখিনি অকণমান ব্ৰাউনি কালাৰ হোৱালৈকে ৰম। গেছটো মই চিমত দি থৈছোঁ। অকণমান গেছটো বঢ়াই দিছোঁ। তাৰপিছত মই বিলাহীখিনি দিম। বিলাহীখিনি দি মই চিমতে বনাম। বিলাহীখিনি যেতিয়ালৈকে ভালদৰে গলি নাযায় তেতিয়ালৈকে মই চিমত দি বিলাহীখিনি মই সিজিব দিম। চাই থাকক আপোনালোকে। পিঁয়াজখিনি একদম ৰঙা হোৱালৈকে, স্পাইচি টাইপ হোৱালৈকে ৰৈ দিছোঁ। মই বিলাহীখিনি ইয়াত দি দিলোঁ। দি পিনে মই চিমত দি বিলাহীখিনি যেতিয়ালৈকে গলিব তেতিয়ালৈকে মই ৰৈ দিম। আৰু এটা কথা, এই চব্জিখিনিত অকণমান টেষ্টি হ'বৰ কাৰণে অকণমান স্লাইট চেনি অকণমান দি দিওঁ, কাৰণ তেতিয়া বিলাহী টেঙাটো অলপ আঁতৰাই দিয়ে। তো মই অকণমান ইয়াতে চেনি দি দিম, অকণমান দিম, বেছি নহয়, নামমাত্ৰ। তেতিয়া বিলাহীৰ যিটো টেঙা যে সেইটো আঁতৰি যায়, ভাল লাগে অকণমান। চিমত দি এনেকৈ বিলাহীখিনি ফ্ৰাই কৰি আছোঁ। বিলাহীখিনি গলি যোৱালৈকে ৰ'ব লাগে, নহ'লে মানে চব্জিকণ বিলাহীবোৰ যেতিয়া গোটা গোটা হৈ থাকে খাই ভাল নালাগে মানে। মই নিমখ হালধি এতিয়ালৈকে দিয়া নাই। নিমখ হালধিখিনি দিম আৰু গোটেইখিনি দিয়াৰ পিছত চাই থাকক। ভিডিঅ'টোৰ মাজতে ভাবিলোঁ আজি দুটামান কথা পাতোঁ। কোনে কোনে এনেকৈ খাই ভাল পায় মোক কমেণ্ট কৰি জনাব। বিলাহী এনেকৈ সৰিয়হ দি boriola মাছ বা boriola মাছ কোনে খাই ভাল পায়। লোকেল মাছটো খাব লাগে, ভাল। সেইটো কাৰণে আমি মাজে মাজে প্ৰায়ে খাওঁৱেই লোকেল মাছটো। তাৰপিছত সদায় মাছৰ ভিডিঅ' দি আছোঁ। লাহেকৈ বেলেগ কিবা ৰেচিপি ভিডিঅ' দিবলৈও চেষ্টা কৰিম।
যদি ভিডিঅ'টো মোৰ চাই ভাল পায় ভিডিঅ'টো মাজতে কৈ দিব আৰু যদি ভাল পায় প্লিজ লাইক এটা মাৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই চাই থাকক ভিডিঅ'টো এইখিনিতে আৰু এটা কথা কওঁ মোৰ ভিডিঅ'কেইটা আগতেও কৈছোঁ যিসকলে খানা বনোৱাত বহুত এক্সপাৰ্ট তেওঁলোকৰ কাৰণে নহয় যিসকলে নতুনকৈ শিকিছে তেওঁলোকৰ কাৰণেহে ময়ো সেই একেই নতুনকৈ শিকিছোঁ মানে বনাওঁ আগৰ পৰা কিন্তু বহুত বেছিও বনাব নাজানো যিটোকে মানে জানো বনাবলৈ সেইটোকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভাল লাগিছে কিবা এটা সেইটো কাৰণে মই শ্বেয়াৰ কৰি আপোনালোককো অকণমান যাতে শিকক আপোনালোকো যাতে অকণমান সুবিধা হয় সেইটো কাৰণে মই ভিডিঅ'বোৰ বনাইছোঁ আৰু যদি কিবা ভুল হয় ভুলটো শুধৰাই দিব সেইটো কেতিয়াও নাপাহৰিব ফাইনেলি মোৰ বিলাহীখিনি গলি গৈছে ইয়াতে এতিয়া মই দি দিম বইল কৰি থোৱা আলুখিনি মই দি দিম ফাইনেলি মই ইয়াত আলুখিনি দি অলপমান পানী দি দিলোঁ অলপমান পানী দি পিনে তাত যিখিনি মছলা উলিয়াই থৈছিলোঁ যে জিৰা ধনিয়া ৰেড চিলি তাৰপিছত মিট মছলা আৰু নিমখ হালধি গোটেইখিনি দি দিলোঁ দি পিনে এতিয়া অকণমান এইখিনি মিক্স কৰি দিছোঁ মিক্স কৰি দিলেহে বস্তুবোৰ চবতে ভালকৈ সোমাব মানে মিক্স কৰি দিছোঁ মিক্স কৰি দিয়াত আৰু অলপ পানী দি দিম কাৰণ যিহেতু এইটো অকণমান গ্ৰেভি টাইপ হ'ব পানী দি দিছোঁ পানী দি এতিয়া ইয়াত মই যিকেইটা মাছ থৈ দিছিলোঁ যে জোলত দিবলৈ সেইখিনি দি দিছোঁ ইয়াত মই পানীটো অকণমান বেছিকৈ দি সৰিয়হ দি দিলোঁ সৰিয়হ মই পেকেট সৰিয়হ দিছোঁ যিটো ছানৰাইজৰ আৰু তাত আদা নহৰু জলকীয়া যিটো মই খুন্দি থৈছিলোঁ যে সেইখিনি দি দিলোঁ দি পিনে এতিয়া ইয়াত অকণমান পানী বেছিকৈ দিয়া আছে এতিয়া এইখিনি মই গেছটো ফুল চিমত দি থৈছোঁ এতিয়া মই এইখিনি উতলিব দিম তাৰপিছত দেখুৱাই আছোঁ তো ফাইনেলি মোৰ মাছৰ আঞ্জা হৈ গ'ল দেখুৱাই আছোঁ বলক আপোনালোকে চাব পাৰে সৰিয়হ বৰিয়লা মাছৰ লগত সৰিয়হৰ আঞ্জা এয়া বহুত ধুনীয়া হৈছে কালাৰটো আৰু মই অকণমান খায়ো চাইছিলোঁ নিমখটো হৈছে নাই বুলি বহুত টেষ্টি হৈছে একদম চিম্পুল হয় এইটো বস্তু আপোনালোকে ট্ৰাই কৰি চাবচোন বহুত ভাল পাব সো বন্ধু বান্ধৱীসকল মোৰ আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু মই সঁচাকৈ কৈছোঁ এই ৰেচিপিটো খাবলৈ বহুত টেষ্টি সঁচাকৈ টেষ্টি হৈছিলে আজি খাবলৈ আপোনালোকে এবাৰ ট্ৰাই কৰি চাবচোন ঘৰত আৰু পৰিয়ালৰ সকলোকে খুৱাব সঁচাকৈ সকলোৱে বহুত ভাল পাব থেংক ইউ আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু মোৰ ছেকেণ্ড ভিডিঅ'টোত সকলোৱে ইমান মৰম দিছে সঁচাকৈ মই বহুত হেপী ফিল কৰিছোঁ সেইকাৰণে তো এনেকৈ সদায় আগলৈও মৰম দি যাব যাতে থেংক ইউ